নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক অতি দুখেৰে মই জনাব লাগিব, যিহেতু ঘাৰমৰা সত্ৰ প্ৰাথমিক বিদ্যালয়ত কিছুমান শ্ৰেণীত অধ্যয়নৰত শ্ৰী মাধৱ দাস আৰু তেওঁৰ ভাতৃ, জ্যেষ্ঠ ভাতৃ মনোজ দাস আৰু তেওঁৰ নাম ঋতু দাস। আপোনালোকে চাওক, এয়া একেবাৰে কণমানি এমাহ দুমাহ বুলিয়ে ক'ব লাগিব। একেবাৰে কণমানি অৱস্থাতে আজি তেওঁৰ পিতৃ ঢুকুৱা আজি এসপ্তাহ হৈছিল। এসপ্তাহৰ পিছতে তেওঁৰ মাতৃও বিয়োগ হৈছে। অতি এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান। যিহেতু আপোনালোকে এই পৰিৱেশটো দেখিলেই গম পাব, যিহেতু তেওঁৰ পিতৃয়ে দিন হাজিৰা কৰি আচলতে তেওঁলোকক এই তিনিটাকে সন্তানক পোহপাল দি আহিছিলে আৰু ৰুগীয়া মাতৃকো তেখেতে ইহ সংসাৰত এৰি থৈ গৈছিল। কিন্তু নিয়তি কি পৰিহাস, গতিকে আজি এই তিনিটা সন্তানক এৰি থৈ আজি এসপ্তাহৰ পিছত মাকো আচলতে বিয়োগ ঘটে। গতিকে আপোনালোকে চাওক, ইমান অকণমান আচলতে এই সন্তানকেইটা কেনেধৰণে এখন অকলশৰীয়া এখন ঘৰ, ককাক আইতাক খুৰাক খুৰীয়েক সকলো আছে যদি প্ৰত্যেকৰে গৃহস্থী সংসাৰ প্ৰত্যেকৰে বেলেগ, তথাপিতো আজি এই তিনিটা সন্তান কেনেধৰণে ডাঙৰ হ'ব আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে বা কৰিব। গতিকে উপলব্ধি কৰাৰ দৰকাৰ। গতিকে আমি এই ঘাৰমৰা অঞ্চলৰ সকলো ৰাইজক, সদৌতি ৰাইজক আমি আচলতে আহ্বান জনাইছোঁ, যাতে এই আৰ্থিক দৈন্যতাত ভুগি থকা এই সন্তানকেইটাক আজি সকামৰ পৰা আদি কৰি ভৱিষ্যত জীৱনলৈকে তেওঁলোকে অকণমান চিন্তা কৰি আজি অসম চৰকাৰৰ সকলো মন্ত্ৰী বিধায়কৰ পৰা আদি আমি সকলোলৈকে আহ্বান জনাইছোঁ, যাতে এই তিনিটা সন্তানক চৰকাৰেও যাতে এটা সুমীমাংসাৰে আচলতে তেওঁলোকক যেন এজন সুনাগৰিক হ'ব পাৰে, তাৰ প্ৰতি মই চৰকাৰকো আহ্বান জনাইছোঁ। গতিকে সকলো কথা আমাৰ ৰাণী বাইদেউ আছে, তেওঁৰ খুৰীয়েক। মই ৰাণী বাইদেউৰ পৰা অকণমান ল'ম। আইতাক, এয়া আইতাক হয় ৰাণী দাস। গতিকে আমাৰ তেখেতৰ অসুখ হৈ আছিলে নহয় জানো? অসুখ হৈ আছিলে, চুগাৰ আৰু প্ৰেছাৰ আছিলে ল'ৰাজনৰ, দেউতাকৰ। তাৰ নাম প্ৰমোদ দাস। আৰু পিছত গৈ তেওঁ লিভাৰটো উইক হ'ল। চিকিৎসা বহুত কৰিছিলে, মাটি বাৰী বিক্ৰী কৰিলে, সুফল পোৱা নহ'লে। তেখেত ঢুকুৱা 6 দিনৰ পিছত মাকো ঢুকাই থাকিলে। তাৰপৰা এতিয়া ল'ৰাকেইটা নিথৰুৱা। সদায় সকলোৱে যদি সহায় সহযোগ কৰিছে, কিছুমানে হৃদয়বান মানুহে তাকে ভৱিষ্যত পঢ়া শুনাৰ কাৰণে যদি আগবাঢ়ি যাবৰ কাৰণে চৰকাৰেও সহায় কৰক, লখিমপুৰ জিলাৰ মানৱ ডেকা ডাঙৰীয়াও সহায় কৰে যেন। এয়াই আমাৰ অনুৰোধ, ল'ৰাকেইটা পঢ়া শুনাত যদি হয় বহু হৃদয়বান আচলতে ব্যক্তি আছে। আজি তিনিটাকে সন্তান আজি পুত্ৰ সন্তান তিনিটাকে সঁচাকৈ তেওঁলোকে লাভ কৰিছিলে, কিন্তু আজি ইহ সংসাৰত এনেধৰণে এৰি থৈ যাবলগীয়া হৈছে। তুমি ডাঙৰ? তোমাৰ নামটো? ঋতু দাস। তুমি ক্লাছ 9ত পঢ়িছা আৰু তুমি? মই ক্লাছ 7ত পঢ়িছা। আৰু এইখন হৈছে মাধৱ দাস, আমাৰ বিদ্যালয়ৰে ছাত্ৰ। কি ক'বা অসম চৰকাৰক, কি ক'বা? অসম চৰকাৰক আমাক যেন পঢ়া শুনাত অকণমান চাই সহযোগ কৰক আমাক। আৰু ঘৰৰ অৱস্থা হৈছে এইটো ন? ঘৰৰ অৱস্থা হৈছে এইটো। হয়, আমাক থাকিবলৈ এটা ঘৰ দিয়ে যেন। হয়, তাকে চৰকাৰক অনুৰোধ কৰিছোঁ। হয়, এই তোমালোকে চৰকাৰৰ যিখিনি সুবিধা, যিখিনি ঘৰ ইতিমধ্যে চৰকাৰৰ পৰা লাভ কৰিছে, সেইখিনি তোমালোকে নাই পোৱা নেকি? দেউতা মা জীয়াই থাকোঁতে তোমালোকৰ এনেকৈ ঘৰৰ কাৰণে ব্যৱস্থা কৰিছিলে নাই বিভাগীয় কৰ্তৃপক্ষৰ লগত? কৰিছিলে, ঘৰ পোৱা নাই। এতিয়ালৈকে ঘৰ পোৱা নাই? হয়। পঞ্চায়তৰ লগত যোগাযোগ কৰিছা এইখিনি? কৰা আছে। হয়, মই আৰু এটা আপোনালোকক আবেদন জনাম, যিহেতু অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ, লখিমপুৰ গাঁও পঞ্চায়তৰ পৰা আদি সকলোৱে আচলতে এই তিনিটা সন্তানৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখক। যিহেতু আজি ইমান ধুনীয়াকৈ গাঁৱে ভূঞে আচলতে ইমান ধুনীয়াকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলোৱে ঘৰ পাই আছে, আৱাস যোজনাৰ
ভিতৰত। গতিকে ইমান কষ্টত মানে দুটাকে মাক দেউতাক আচলতে ঢুকাই গ'ল অভাৱ অনাটনৰ মাজত। এতিয়াও যাতে এই সন্তানকেইটা আচলতে নিথৰুৱা নহয়, সকলোৱে আচলতে আগবাঢ়ি আহক আৰু তেওঁলোককো যাতে এটা ঘৰ দি সুৰক্ষিত কৰি আৰু তেখেতসকলৰ ভৱিষ্যত জীৱনত যাতে পঢ়াৰ প্ৰতিও যেন তেওঁলোকে আগবাঢ়ি যায়, তাৰ কাৰণেও আচলতে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ, পঞ্চায়তৰ পৰা আদি কৰি সকলো আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ছাৰকো মই আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে, যদিও তেওঁলোকে ঘৰ পোৱা নাছিলে, মৃতকৰ আচলতে আত্মাই সদগতি পাবৰ কাৰণে যিহেতু 3টাকে ল'ৰা এৰি থৈ গৈছে, গতিকে অতি সোনকালে আচলতে তেখেতসকলক এটি আৱাস যোজনাৰ আণ্ডাৰত এটা ঘৰ দি আচলতে তেওঁলোকক যেন কৃতাৰ্থ কৰে। আমি ঘাৰমৰা অঞ্চলবাসী হিচাপে আপোনালোকক আমি কাটৰ আহ্বান জনাইছোঁ। সঁচাকৈ অতি মৰ্মান্তিক একেবাৰে কণ শিশু এইকেইটা। আচলতে এই শিশুকেইটা যিহেতু আমি এই অঞ্চলবাসীকো আহ্বান জনাইছোঁ যাতে প্ৰতিটো খোজতে আচলতে অঞ্চলবাসীয়েও এই ল'ৰাকেইটাৰ প্ৰতি যাতে চকু দিয়ে। গতিকে মই কি ক'ম আৰু, গতিকে তেখেতসকলৰ এই ল'ৰাকেইটাৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ। আৰু আপোনালোকে তোমালোকৰ বেংক একাউণ্ট নাম্বাৰ আছে ন? আছে। অঁ, আৰু মই স্ক্ৰীণত তেখেতসকলৰ বেংক একাউণ্ট নাম্বাৰটো দি দিম। গতিকে যদি সদাশয় হৃদয়বান ব্যক্তিয়ে যদি আপোনালোকে তেখেতসকলক কিবা অকণমান হ'লেও 10 টকা, 15 টকা, 20 টকা, 100 টকা যোনে যেনেধৰণে আপোনালোকে সহায় কৰিব পাৰে তেনেধৰণে সহায় কৰি যাতে এই শিশুকেইটাক ভৱিষ্যত জীৱন উজ্জ্বল হ'বৰ কাৰণে আপোনালোকে সহায় কৰে, তাৰ প্ৰতি মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। গতিকে ভিডিঅ'ভাগ যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিবা আৰু ক'বা নেকি তোমালোকে? মাধৱে কিবা ক'বা নেকি? কোৱাচোন, ক'বা নি? নোকোৱা? এয়া ককাক ন? তুমি ককা? মই বৰ্তাকে। অঁ, বৰ্তা। অঁ, কোৱাচোন অকণমান কিবা ক'বা নেকি? জুই ফুৰি আছে, খুব ঠাণ্ডা। মই তেওঁলোকৰ বৰ্তাকে হয় বাৰু, কিন্তু এতিয়া তেওঁবিলাকৰ ভৱিষ্যত উজ্জ্বলৰ কামনা কৰিবলৈ ৰাইজৰ হকে বা তেওঁ আমাৰ বিধায়ক মানৱ ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ। সকলোখিনিয়ে মানে আকৌ লগতে অসমৰ মুখ্যমন্ত্ৰী তেওঁকো আমি আহ্বান জনাইছোঁ, দুখীয়া ল'ৰা ছোৱালীকেইটা যেনে পঢ়া শুনাত অকণমান আগুৱাই নি আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, যদি লখিমপুৰলৈ আহে আপুনি নিশ্চয় আমাৰ ঘাৰমৰা এটা পাছপৰা অঞ্চল আহক আৰু এই কণ শিশুকেইটাকো যাতে অকণমান আপোনাৰ বিভাগৰ তৰফৰ পৰা হ'লেও সহায় কৰি তেওঁলোকক আচলতে মানুহ বনাব পাৰে। আচলতে আমি সেইটোৱে আহ্বান জনাম। এয়া পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ তেওঁলোকৰ ঘৰৰ। এয়া আমাৰ লগতে একেলগে ইয়াৰ ছাত্ৰ ছাত্ৰী আহিও তেওঁলোকৰ ঘৰত অকণমান এয়া প্ৰসাদ গ্ৰহণ কৰিছে। তেওঁলোকৰ লগৰে আচলতে মাধৱ দাস আছিলে। এয়া পৰিৱেশ আৰু ইমান এনেকুৱা এটা পৰিৱেশ, যিহেতু বাৰিষা তেওঁলোকৰ ঘৰলৈ আহিবলৈ এয়া নাও লৈ ৰাস্তা, এইটো PW ৰাস্তা আগত। গতিকে তেওঁলোকে এনেকুৱা এটা সংকটময় অৱস্থাত আছিলে। এয়া দেখিছেনে, বাৰিষা হ'লে ইয়াত শাকো হয় আৰু খৰালি হ'লে এনেধৰণে খোজকাঢ়ি যাব পাৰি, যদিও এয়া তেওঁলোকৰ এয়া পদূলিটোত এতিয়াও পানী। এইখন আচলতে এয়া মেটেকাৰে ভৰা কলমৌ এটা জান, এই জানটোৰ পাৰতে তেওঁলোক আচলতে বসবাস কৰি আছিলে। এই 3টাকে পুত্ৰ সন্তান আজি এৰি থৈ সেই মাক দেউতাক হাল অজান দেশলৈ গুচি গ'ল। গতিকে আপোনালোকক জনাইছোঁ এনেধৰণে। এয়া চাওক, এনেকুৱা এটা পৰিৱেশ, এই পৰিৱেশতে তেওঁলোক ডাঙৰ দীঘল হৈছে, আপোনালোকে অনুভৱ কৰিব নিশ্চয়। গতিকে আপোনালোকক আমাৰ ফালৰ পৰা আমি কি দিম, যিহেতু তেওঁলোকৰ এই পৰিৱেশটো দেখুৱাইছোঁ। সকলো হৃদয়বান জনসাধাৰণ আগবাঢ়ি আহক আৰু যাতে এই সন্তানকেইটাক যাতে ভৱিষ্যতে মানুহ হিচাপে গঢ় দিবৰ কাৰণে সকলোৱে যত্নপৰ হয়, মই তাৰ বাবে কাটৰ আহ্বান জনাইছোঁ। অঁ, যাওঁগৈ দেই, আহিছে।